আজি আমি আলোচনা কৰিম লেসন নাম্বাৰ 4 পৃথিৱীৰ এটি প্ৰাচীন সভ্যতা হিন্দু সভ্যতা। এইটোৰ বিষয়ে কেইটামান প্ৰশ্ন উত্থাপন কৰিলোঁ। ধন্যবাদ। কুৱেশ্যন নম্বৰ 1, হৰপ্পা সভ্যতা আৰু মহেঞ্জোদাৰো খনন কাৰ্য কাৰ কাৰ নেতৃত্বত হৈছিল? উত্তৰটো হ'ব অধ্যাপক ৰাখাল দাস বেনাৰ্জী, দয়াৰাম চাহানী আৰু চাৰ্জন মাৰ্চেল 1922-24 চনৰ ভিতৰত হৈছিল। 1 নম্বৰৰ খ, মহেঞ্জোদাৰোত আৱিষ্কৃত হোৱা ভগ্নাৱশেষবিলাকৰ ভিতৰত আটাইতকৈ উল্লেখযোগ্য নিদৰ্শনটো কি? উত্তৰটো হ'ব ৰাজহুৱা স্নানাগাৰ বা ৰাজহুৱা গা ধোৱা ঘৰ। 1 নম্বৰৰ গ, সিন্ধু উপত্যকাত আৱিষ্কাৰ হোৱা ঘৰবোৰৰ প্ৰধান ভাগ কেইটা আৰু কি কি? উত্তৰটো হ'ব তিনিটা। তিনিটা ভাগত ভাগ কৰিছে। 1 নম্বৰ মানুহ থকা ঘৰ, 2 নম্বৰ ৰাজহুৱা স্নানাগাৰ বা গা ধোৱা ঘৰ, 3 নম্বৰ ডাঙৰ অট্টালিকা। 1 নম্বৰৰ ঘ, হৰপ্পাত আৱিষ্কাৰ হোৱা ঘৰবিলাকৰ ভিতৰত কোনটো আটাইতকৈ ডাঙৰ ঘৰ আছিল? উত্তৰটো হ'ব শস্যৰ ভঁৰাল। শস্যৰ ভঁৰালৰ ঘৰটো আটাইতকৈ ডাঙৰ ঘৰ আছিল। 1 নম্বৰৰ অংগ, কোচ থকা বলধৰ চিহ্ন হিন্দু সভ্যতাত আৱিষ্কাৰ হোৱা কি বস্তুত বেছিকৈ দেখিবলৈ পোৱা যায়? উত্তৰটো হ'ব মাটিৰ তলত পোৱা অনেক মোহৰত কোচ থকা বলধৰ মূৰ্তি পোৱা যায়। 2 নম্বৰ প্ৰশ্ন, খালী ঠাই পূৰ কৰা। 2ৰ ক, ডেছ নদীৰ পাৰত হিন্দু সভ্যতা উদ্ভৱ হৈছিল? উত্তৰটো হ'ব সিন্ধু নদীৰ পাৰত হিন্দু সভ্যতা উদ্ভৱ হৈছিল। 2 নম্বৰ প্ৰশ্নৰ খ, ইৰাকৰ পুৰণি নামটো ডেছ? উত্তৰটো হ'ব মেচ'পটেমিয়াক ইৰাকৰ পুৰণি নাম বুলি জনা যায়। 2 নম্বৰৰ ঘ, হিন্দু সভ্যতাৰ ৰাজহুৱা স্নানাগাৰটো ডেছ নগৰত আৱিষ্কাৰ হৈছিল? উত্তৰটো হ'ব মহেঞ্জোদাৰো নগৰত হিন্দু সভ্যতাৰ ৰাজহুৱা স্নানাগাৰ আৱিষ্কাৰ হৈছিল। প্ৰশ্ন নম্বৰ 3, শুদ্ধ নে অশুদ্ধ লিখা। 3 নম্বৰৰ ক, সিন্ধু উপত্যকাবাসীয়ে লোৰ ব্যৱহাৰ জানিছিল? উত্তৰটো হ'ব অশুদ্ধ। 3 নম্বৰৰ খ, হৰপ্পা আৰু মহেঞ্জোদাৰো বৰ্তমান বাংলাদেশৰ অন্তৰ্গত? উত্তৰটো হ'ব অশুদ্ধ। 3 নম্বৰৰ ঘ, মায়া আৰু ইনকা সভ্যতা নদীৰ পাৰত গঢ় লৈ উঠা নাই? উত্তৰটো হ'ব শুদ্ধ। 3 নম্বৰৰ ঘ, হিন্দু সভ্যতাত মৃতদেহ দাহ কৰা হৈছিল? উত্তৰটো হ'ব শুদ্ধ। 3 নম্বৰৰ অংগ, হিন্দু সভ্যতাত যুদ্ধৰ সা-সঁজুলিবোৰ বগী তামেৰে নিৰ্মিত আছিল? উত্তৰটো হ'ব শুদ্ধ। অতিৰিক্ত প্ৰশ্নোত্তৰ নম্বৰ 1, হিন্দু সভ্যতা কাক বোলে? উত্তৰ, এই সভ্যতা সিন্ধু নদীৰ পাৰত উদ্ভৱ হৈছিল বাবেহে ইয়াক হিন্দু সভ্যতা বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 2, কোন নদীৰ পাৰত প্ৰাচীন মিছৰীয় সভ্যতাৰ সৃষ্টি হৈছিল? উত্তৰটো হ'ব নীল নদীৰ পাৰত প্ৰাচীন মিছৰীয় সভ্যতাৰ সৃষ্টি হৈছিল। কুৱেশ্যন নম্বৰ 3, বেবিলনীয় সভ্যতাৰ কোন নদীৰ পাৰত সৃষ্টি হৈছিল? উত্তৰটো হ'ব টাইগ্ৰিছ আৰু ইউফ্ৰেটিছ নদীৰ পাৰত। কুৱেশ্যন নম্বৰ 4, চীনৰ সভ্যতা কোন নদীৰ পাৰত সৃষ্টি হৈছিল? উত্তৰটো হ'ব হুৱাংহো আৰু য়াংছেকিয়াং নদীৰ পাৰত চীনৰ সভ্যতা সৃষ্টি হৈছিল।
কুৱেশ্যন নম্বৰ 5 কোন নদীৰ পাৰত প্ৰাচীন ভাৰতৰ হিন্দু উপত্যকাৰ সভ্যতাৰ বিকাশ আৰম্ভ হৈছিল? উত্তৰটো হ'ব ইন্দু নদীৰ পাৰত। ভিডিঅ'টো চাই যদি আপোনাৰ ভাল লাগে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।